উপস্থিত আছোঁ 1 নং বছাশিমলু ব্লক চেণ্টাৰত। যি ব্লক চেণ্টাৰৰ ৰাস্তা এই ৰাইজে যিটো যাতায়াত কৰিছিল ৰাস্তা, এই ৰাস্তা বৰ্তমান দেখিবলৈ পাইছে। এইফালে ৰাস্তাটো গৈছিল, কিন্তু এই সম্পূৰ্ণ ৰাস্তা বৰ্তমান ভাঙি নোহোৱা হৈ গৈছে। আৰু এই ৰাস্তাৰে বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নি নৈ পানীয়ে খহাই লৈ গ'ল। খহাই লৈ যোৱাৰ ফলত এই অঞ্চলৰ সম্পূৰ্ণ যাতায়াত বৰ্তমান বন্ধ হৈ আছে। আৰু অঞ্চলত বসবাস কৰা যিসকল লোক আছিল, বৰ্তমান তেওঁলোকৰ ঘৰ দিশহাৰা হৈ পৰিছে। পশুধনো থাকিবলৈ জেগা নোহোৱা হৈছে। ফলত তেওঁলোকে যিটো ৰাস্তা মানুহৰ অহা যোৱা কৰা ৰাস্তাতে তেখেতলোকে বৰ্তমান অস্থায়ী হিচাপে ঘৰ বনাই থাকিব লগা হৈছে। আৰু এই অঞ্চলৰ কিছু লোক মোৰ ওচৰত উপস্থিত আছে। তেখেতসকলৰ পৰা মই জানিব চেষ্টা কৰিম। আমাৰ বানপানীৰ কবলত আমাৰ এই গাঁও অঞ্চলৰ ৰাইজৰ আপোনাৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ ইফালে বহুতো মানুহৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে ব্ৰহ্মপুত্ৰৰ নদীৰ বাঢ়নি পানীয়ে। আপোনাৰ এই বানপানীৰ ফলত বহুত মানুহ দিশহাৰা হৈছে। এতিয়া বৰ্তমান কিছুমান মানুহৰ পৰা মাথাউৰিত আছে, কিছুমান মানুহৰ পৰা ওখ ঠাই লৈ নিৰাপদ স্থানত বাস কৰি আছে। আপোনাৰ মানুহৰ গৰু ছাগল বস্তু বাহিনী লৈ বহুতো বিপদৰ মুখত পৰিছে। আৰু এতিয়া যিহেতু পানী অলপ কমিব ধৰিছে, মানুহখিনি যিমান বিপদত আছিল আজি হয়তো বিপদৰ পৰা অলপ মুক্তি দেখা গৈছে। আৰু ইয়াত মোৰ ওচৰত উপস্থিত আছে এই অঞ্চলৰ গাঁওবুঢ়া। মই তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ। প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিধায়ক মহোদয়লৈ। বিধায়ক মহোদয়ে ইয়াত যেতিয়াৰ পৰা পানী আৰম্ভ হৈছে, লগে লগে মোৰ লগত গাঁওবুঢ়া হিচাপে মোৰ লগত যোগাযোগ ৰাখিছে। আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰাই সদায় আমাৰ লগত যোগাযোগ ৰাখিছে। য'ত কিবা যদি ক'ত অসুবিধা হৈছে পাইছে মানুহে, লগে লগে আমি তাত নাৱৰ ব্যৱস্থা কৰিছোঁ। নাৱৰ ব্যৱস্থা কৰি যিখিনি পৰ্যায়ক্ৰমে হৈছোঁ, আমি গৰুৰ খাদ্যৰ অভাৱ হৈছিল, সেইটো আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাৰ বিধায়ক ছাৰৰ দ্বাৰাতে আমি মোকলাই আনিছোঁ। আজি আহি পাব। গতিকে এই অঞ্চলত কিমান মানুহ বৰ্তমান বানৰ কবলত? বানৰ কবলত ধৰক আমাৰ 1 নং 2 নং বছাশিমলত প্ৰায় 15,000 পপুলেশ্যন, গোটেইবোৰ মানুহ বানৰ কবলত পৰিছে। আৰু প্ৰায় 60টা পৰিয়াল মানে ঘৰ ভাঙি লৈ গৈছে। আৰু এইটো ৰাস্তা চাইছে, এইটো ৰাস্তা যোগাযোগ বিচ্ছিন্ন, দুয়োফালে ৰাস্তা নাই, যাবলৈ ৰাস্তা নাই। গতিকে এইটো PWDৰ আছিল, এইটো ভাঙি লৈ গ'ল। গতিকে আমি আশা কৰি আছোঁ আমাৰ বিধায়ক মহোদয় আজি নিজে আহি চাইছে বস্তুটো, আমাৰ বানপানীৰ পিছতেই আমাৰ সমাধান এটা ওলাব।